হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ আনিছোঁ 10টা সাধাৰণ জ্ঞান। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, প্ৰথম আধুনিক অসমীয়া জীৱনী পুথিখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ। কুৱেশ্যন নম্বৰ 2, মহিম বৰাই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে? ইয়াৰ উত্তৰটো হৈছে এধানী মাহিৰ হাঁহি। কুৱেশ্যন নম্বৰ 3, কথা খৰিত সাগৰ নামৰ গ্ৰন্থখনৰ ৰচক কোন? ইয়াৰ উত্তৰটো হৈছে সোমদেৱ ভট্ট। এইবাৰ কুৱেশ্যন নম্বৰ 4, নৱকান্ত বৰুৱাই সম্পাদনা কৰা এখনি শিশু আলোচনীৰ নাম লিখা। ইয়াৰ উত্তৰটো হৈছে জোনবাই। এইবাৰ কুৱেশ্যন নম্বৰ 5, ডাচ কেপিটেলৰ স্ৰষ্টা কোন? ইয়াৰ উত্তৰটো হৈছে কাৰ্ল মাৰ্ক্স। কুৱেশ্যন নম্বৰ 6, বৌদ্ধ ধৰ্মৰ প্ৰধান ধৰ্মগ্ৰন্থখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে ত্ৰিপিটক। কুৱেশ্যন নম্বৰ 7, ৰামচৰিত মানসৰ ৰচক কোন? আৰু ইয়াৰ উত্তৰটো হৈছে তুলসীদাস। কুৱেশ্যন নম্বৰ 8, ৱাৰ এণ্ড পিচ নামৰ বিখ্যাত উপন্যাসখনৰ ৰচক কোন? ইয়াৰ উত্তৰটো হৈছে লিঅ' টলষ্টয়। কুৱেশ্যন নম্বৰ 9, উইলিয়াম শ্বেক্সপিয়াৰৰ ট্ৰেজেডি এখনৰ নাম লিখা। ইয়াৰ উত্তৰটো হৈছে অথেলো। এইবাৰ শেষৰটি কুৱেশ্যন হৈছে পঞ্চতন্ত্ৰৰ ৰচক কোন? আৰু ইয়াৰ উত্তৰটো হৈছে বিষ্ণু শৰ্মা।